তিনিচুকীয়া জিলাৰ মাকুম চানবাৰী ছজিবাৰী নিবাসী সঞ্জয় মুৰা নামৰ ৩৮ বছৰীয়া এজন বিবাহিত যুৱক ১,৩২,০০০ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয়। জানিব পৰা মতে সঞ্জয় মুৰাই হেবেদা বঙালী গাঁৱৰ বজৰং শ্বাহ নামৰ ব্যৱসায়ীজনৰ বাৰীত লাওচাং দিবলৈ বুলি দিন হাজিৰা কৰিবলৈ গৈছিল। উল্লেখ্য যে যুৱকজনেও লাওচাং দিবলৈ বুলি বাহ কঢ়িয়াই থাকোঁতে বজৰং শ্বাহ নামৰ ব্যৱসায়ীজনৰ বাৰীৰ ওপৰেৰে যোৱা বিদ্যুৎ বিভাগৰ ১,৩২,০০০ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎপৃষ্ট হৈ যুৱকজনৰ থিতাতে মৃত্যু হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় দল সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। बजरंगबाड़ी में बांस चांगे लादात रहे, मैं बांस लेके आली आई के इनको घूर के इनको देख ली तो आগুন জ্বলাত रहे तारे সময়ত এনেকুৱা হ'ল কথাটো মোক তার আনিবলৈ পঠিয়াই দিলে মোৰ ভাইটোৱে। মই আহি গ'লো দোকান ফালে তাৰ লগতে মানে সিহঁতে এফালে চাইছোঁ যে দৌৰ মাৰক সেৱা কৰি আছে কাৰণে মই দৌৰি গ'লোঁ, চাইছোঁ যে মোৰে ভাইটোৱে এনেকুৱা হৈ গ'ল বুলি। সিহঁতে ওচৰত চবেই আছিলে, কোনে আছিলে সঞ্জয় মুৰা ২৮ বছৰমান হ'ব, ২৮ ১,৩২,০০০ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰৰ তলত বজৰং শ্বাহ নামৰ ব্যৱসায়ীজনে লাওচাং দিবলৈ দি এজন যুৱকক মৃত্যু হোৱাক লৈ ক্ষোভিত হোৱাৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসনক বজৰং শ্বাহ নামৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আৰু সঞ্জয় মুৰাৰ পৰিয়ালটিক পোহপাল দিবলৈ দাবী জনায়। ইতিমধ্যে গম পাইছে যোৱাকালি কি বুলি কয় আমাৰ প্ৰায় ২:৩০মান বজাত বজৰং শ্বাহ বোলা নামৰ ব্যক্তি ঘৰত আমাৰ শুকানপুখুৰীৰ বাসিন্দা সঞ্জয় মুৰা নামৰ ব্যক্তি এজনে তাতে আপোনাৰ ১,৩২,০০০ ভল্টৰ তলত কাম কৰি থকা অৱস্থাত তাতে মৃত্যুবৰণ হ'ব লগা হৈছে। সঁচাকৈ দুখ লগা কথা, যিহেতু আমাৰ মাকুম অঞ্চলৰ ভিতৰতে বাৰম্বাৰ এনেকুৱা অৱস্থা কাৰণত মৃত্যুবৰণ হ'ব লগা হৈ আছে। আমি এইটো দুখ প্ৰকাশ কৰিছোঁ, যিহেতু এই বজৰং শ্বাহ বোলা নামৰ ব্যক্তিজন তেখেতে কিয় ১,৩২,০০০ ভল্টৰ তলত তেখেতক মানুহজনক কৰ্মৰত অৱস্থাত কাম কৰাইছিলে, ঠিক আছে, তাৰ বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু সি কাম কৰি থকা অৱস্থাতে তাতে মৃত্যুবৰণ হ'ব লগা হৈছে। এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক বা লগতে আমি চৰকাৰী বিষয়বোৰক আমি অৱগত কৰিব বিচাৰিছোঁ, যাতে এই বজৰং শ্বাহ বোলা নামৰ ব্যক্তিজনক আইনিক ব্যৱস্থা হ'ব লাগে। লগতে তেওঁৰ ক্ষতিপূৰণৰ ব্যৱস্থা বজৰং শ্বাহে যিমান দিনলৈকে তাৰ দুটা ল'ৰা ছোৱালী আছে শুনিব পাইছোঁ, সেই দুটা ল'ৰা ছোৱালীৰ কাৰণে বজৰং শ্বাহ নামৰ ব্যক্তিজনক আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁক গোটেইখিনি পোহপালন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা দিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।